নমস্কাৰ তোমালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি বিশ্বকৰ্মা পূজাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো, সেয়েহে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। বিশ্বকৰ্মা পূজা হিন্দু ধৰ্মীয় উৎসৱ, যাক ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয় আৰু ই বিশেষকৈ অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰদেশত পালন কৰা হয়। এই দিনটোতে ভগৱান বিশ্বকৰ্মাই জন্ম লাভ কৰিছিল বাবে এই দিনটোক বিশ্বকৰ্মা জয়ন্তী বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি বিশ্বকৰ্মা বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ। এই উৎসৱত কাৰখানা, ঔদ্যোগিক স্থানসমূহ আৰু কাৰিকৰসকল তেওঁৰ আশীৰ্বাদ লাভৰ বাবে পূজা কৰে। হিন্দু শাস্ত্ৰত উল্লেখ থকা অনুসৰি দেৱৰাজ ইন্দ্ৰৰ বজ্ৰাস্ত্ৰ, স্বৰ্ণলংকা, শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ, দ্বাৰকা নগৰী, ভগৱান শিৱৰ ত্ৰিশূল, পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ নগৰী, হস্তিনাপুৰ আদি ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছে। তাৰোপৰি ব্ৰহ্মাৰ সহায়ত ভগৱান বিশ্বকৰ্মাই জগতৰ ৰূপৰেখা নক্সাও প্ৰস্তুত কৰিছে। সেয়ে বিশ্বকৰ্মাক কোৱা হয় জগতৰ প্ৰথম ইঞ্জিনিয়াৰ। সেয়েহে বিশ্বকৰ্মাক কাৰিকৰ, অভিযন্তা আৰু স্থপতিসকলৰ পৃষ্ঠপোষক বুলি বিবেচনা কৰা হয়। এই পূজাৰ মাধ্যমে কাৰিকৰসকলৰ জীৱিকাত সমৃদ্ধি আৰু সফল কামনা কৰা হয়। বিশ্বকৰ্মা পূজাৰ দিনা তেওঁলোকৰ কামত ব্যৱহৃত যন্ত্ৰপাতি, সৰঞ্জাম আৰু অন্যান্য সামগ্ৰীৰ পূজা কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰা অনুসৰি জগতত ব্যৱহৃত প্ৰতিটো ধাতু, বালুৰ সঁজুলি, প্ৰযুক্তি আদি আৱিষ্কাৰৰ মূলতে থকা শক্তিটোৱেই হৈছে ভগৱান বিশ্বকৰ্মা। সেয়েহে এই দিনটোত সঁজুলি বা যন্ত্ৰ আদি চাফ চিকুণ কৰি শ্ৰদ্ধাভক্তি কৰি আগবঢ়ালে ভগৱান বিশ্বকৰ্মা সুপ্ৰসন্ন হয়। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থবা। ধন্যবাদ।